কাৰ সহনশীলতা বেছি, কাৰ আৱেগ বেছি, সেয়াই হৈছে মাধুৰী মোৰ নাম। এটা সংলাপ কওঁ, এটাই কম মাত্ৰ, বাকীটা সংলাপ নাটকত শুনিব লাগিব। এইখন ফুলনাৰ চোতাল হয়, ইয়াত চালা বিলাতী কুকুৰেও ফুকিবলৈ লাজ কৰে। তহঁত ক'ৰ পৰা আহিছ বে? বাকী বাপৰে ইমান স্কৰ ডাঙৰ মাত এনেকুৱা বহুত ভাল ভাল আৰু ঈশ্বৰে যদি বতৰ ভালে ৰাখে আৰু কাৰণ এতিয়া ভগৱানেহে জানে কোন মুহূৰ্তত কি উদ্যমতি হয়, কোন মুহূৰ্তত বৰষুণ আহে। গতিকে যদি বতৰ ভালে থাকে লগতে এইটো আমি বিশ্বাস কৰিছোঁ, আশা কৰিছোঁ যে খুব ধুনীয়াকৈ চাগে দৰ্শকক সমাগম কৰিছোঁ। মিলি চাই আছোঁ বছৰ ছোৱালীবোৰ। ट्रेलर था, पिक्चर अभी भी बाकी है।
সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চব জয় আই অসম